ভিডিঅ'টো চাই কেনে পাই আমাক কমেণ্টত জনাব নিশ্চয় জনাবলৈ নাপাহৰিব ভিডিঅ'টো আৰম্ভ কৰোঁ শুনিছো ঐ মই তোক বিচাৰি ফুৰিছো তই পৰা কি কৈ আছ এইফালে চা কোন আহিছে আজি কোন আহিছে ককা মোমাইৰা এ মামা আহি গ'ল সৰুৰে চোতালতে ৰেখা মাতে মৰমতে ইমান দিনৰ মূৰত মামা বাকী কওক মামা কেনে আছে ভালে আপোনাৰ বেটা তোৰ কত কেনে মোৰতো ভালে যাব লগতে তই ইমান সৰু আছিলি কিমান সৰু আছিলি ইমান সৰু আপোনাৰ যে ধেমালি কৰা নগল দেই কোন মানুহ পোৱালি ইমান ফৌ ফপ নোৱাৰে সৰু কি সৰু আমাৰ সৰু সৰু ইমানে সটোক ফ বুলি কয় সেইকাৰণে সৰুটোক সৰু বুলি কৈছে আচ্ছা পিছেটো কোন হয় ই আমাৰ গাঁৱৰে মামা আমাৰ বৰুৱা ঘৰৰ ওচৰৰ ঘৰটো ভালুক বংশৰ ল'ৰা কি নগলা কলা নেকি ভালুক বংশ আৰে ককাই কৈছে নহয় চুপ কৈছো মানে কি জান ভাইটি বহু বছৰ আগৰ কথাই যেতিয়া মানে তোমাৰ সেই শিৱসিংহ আছিলে তেতিয়া মানে শিৱসিংহৰ ৰজাজনে বৰ এজন মানে এলাপেচা মানুহজনক এলাপেচা নহয় আৰু মানে মানুহজনক তুলি ল'লে আৰু তাৰপিছত এইজনক দুটা চফা কৰাৰ কামটো দিলে তাৰপাছত আৰু কি হ'ব লগা আছে সেই মানুহজনৰ নিজে যিহেতু নাম চাম নাছিল অনাথ আছিল বপুৰাই ভাবিলে নিজৰ নামটো নিজে ৰাখো আৰু নিজৰ নামটো নিজে ৰাখি দিলে বুজিছা ভাইটি প্ৰথমতে সি নিজৰ নামটো ৰাখিলে তোমাৰ কুলেশ্বৰ তাৰপিছত ভাবিলে উপাধিটো কি দিওঁ উপাধিটো ৰজাই যেনেকে সিংহ দিছিলে ই নিজৰ উপাধিটো ভালুক ৰাখি দিলে সেই ভালুক বংশৰে নাতিয়ে হৈছে আৰু এতিয়া আজিলৈকে তুমি মই এনেকৈ উপাধি মনা নাই আৰু মামা ইয়াৰ নামটো কি জানে নাই বগা মানে বগেশ্বৰ ভালুক বগা ভালুক পিছে মামা মামীৰ খবৰ কেনে আপুনি মামীৰ খবৰ একো কোৱা নাই যে ঈশ্বৰৰ কৃপাত তোৰ মামী আৰু ভালে আছে কেনে আছে মামা মানে মামীয়ে প্ৰত্যেকবাৰে কিবা নহয় কিবা পঠায় তো এইবাৰ একো নপঠালে নি কিয় পঠাইছে হয় নেকি কি পঠাইছে তোৰ কাৰণে মোৰ কাৰণে মামীয়ে ডাঙৰ সুস্বাদু আঠিয়াও পঠাইছে আৰে মামা কিয় মোক খুলিব নোৱাৰিলি তই মই দি দিলো হয় আঠিয়া সৌৰা বাইদেউ আপুনি মোৰ নিচিনা সৰু ল'ৰাটোক কিয় মাৰিব বিচাৰিছে হয় যোৱাবাৰ আপুনি কি আনিছিলে মনত আছে যোৱাবাৰ আপুনি আনিছিলে গুৰমুঠটো মানুহে আনে নেকি বাৰু মই ক'লো ঘৰৰ মানুহবোৰ মই নেখাওঁ মোক গোটেই 4 লিটাৰ 3 দিনত শেষ কৰি দিলে এনেকুৱা খোৱালে মোক গুৰমুত্ৰ গোটেই গাটো গোন্ধাই কৰিলে মোক যে আৰু নানিব আপুনি পাই আপুনি একো বস্তু নালাগে কৃষ্ণ আৰে বেটা কল খাবা কল খালে বল হয় কি হয় কল হাতীৰ ফল খালে হয় বহু বল কি বল ঐ তই যে বৰ লাজ দিবি দে বোপা এনেকে নহয় অসমীয়াটো অলপ শুদ্ধকে ক'ব লাগে এনেকে কয় কল এবিধ বল হাতী খেলে বল তেহে পায় বল এনেকেহে হয় দুয়োজনে ভুল কৰিছে ইমান সৰু বস্তুত ভুল কৰিলে কেনেকে হ'ব বাৰু কল এবিধ মামা আপোনাৰ ফোন আহিছে ৰিচিভ কৰক তই ধৰি পিনে কথা পাত আকৌ আৰে মামা মোৰ নহয় আপোনাৰ আহিছে চাওক আপোনাৰ বাজিছে হেট নহয় মোৰতো তেনেকৈ নাবাজে মোৰতো তোৰ পকেটতে বাজিছে ভালকে চা কৈছো ন মোৰ ওচৰত নাই
কি হ'ল কিবা হ'ল নি আৰু হ'বলৈ কি আছে মোৰ মোবাইলটো বুলি মানুহটো লৈ আহিলোঁ ফোন কৰিছে এতিয়া মোৰটোৰ পৰা ফোনটো উঠোৱা একো নকওঁ ফোনটো উঠোৱা তুমি উঠাইছোঁ হেল্ল' মেনকা আপুনি মোৰ লগত এনেকৈ কেনেকৈ কৰিব পাৰিলে হয় মোক অজলাৰ পৰা মোক জীৱনটো ধ্বংস কৰিলে মই তোমাৰ মানে মোবাইলটো ভুলতে লৈ আহিলোঁ সুধিছা কিবা হ'ল নেকি বাৰু যেনেকুৱা তেনেকুৱা নকৰিবাহে মেনকা আপুনি এতিয়া নজনাৰ ভাও ধৰিছে আপোনাৰ অফিচৰ সেই টেপেনীজনীয়ে ফোন কৰি কৈছে ডাৰ্লিং মই থকা পিছতো আপুনি পঢ়িছে মেনকা এইবোৰ তুমি কি কৈছা হয়নে কি কথা কৈছা তুমি এইবোৰ সেই টেপেনীজনীয়ে আপোনাক ডাৰ্লিং বুলি কৈছে মই একো নেজানো বুলি ভাবিছে মই এতিয়া মাৰ ঘূৰি যাম এতিয়াই যাম এই মেনকা তুমি এইবোৰ কি কৈছা মানে বুজিব চেষ্টা কৰা মই তোমাৰ মাহযোৰা গোটেই মাহযোৰা মই তোমাৰ পেটিকোট ধুম মেলা ধুম চাদৰ ধুম তোমাৰ চব ধুই দিম হেৰা নাযাবা মাৰ ঘৰলৈ কিয় যাব লাগে হয়নে মই যামেই মই নিষ্পত্তি এনেকুৱা মানুহৰ লগত থাকিব নোৱাৰো মই এতিয়াই মাৰ ঘৰলৈ যাম শুনিছা দেই হেৰা মই মানে কি কওঁ যাব নোৱাৰিব নহ'লে মই তাই যদি মাৰ লগলৈ থাকে মোৰ জীৱনটো দুখন দুখাখন দুপৰি হ'বগৈ মই আহিছোঁ মামা যোৱাৰ আগতে আঠেকেইটা দি থৈ যোৱাহেঁতেন ভাল আছিলে নেকি তহঁতৰ মোমাই সংসাৰখন যাওঁ হৈ আছে তহঁতে আকৌ এই লাগি আছ ককা কাৰণ আছে কল 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 এবিধ ফল ফল নমস্কাৰ ভিডিঅ'টিৰ শেষত এটি সৰু অনুৰোধত আপোনালোকৰ বাবে ভিডিঅ'টি আমি দুটি চেনেল নিকিনিহা গগৈ আৰু খঞ্জুতি ভ্লগ যিটো মোৰ চেনেল আছে মিলি এটি সৰু ভিডিঅ' বনাইছিলোঁ আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো তেতিয়াহ'লে নিশ্চয়কৈ এটা লাইক কৰি দিব লগতে কমেণ্ট এটি কৰি দিব আপোনালোকৰ কমেণ্টে আমাক অতিশয় উৎসাহিত কৰে নতুন নতুন ভিডিঅ' বনোৱাত লগতে ক'ব বিচাৰিম যদি আপোনালোকে এই চেনেলটি ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে নিকিনিহা গগৈ চেনেলটি আপোনালোকে চাব পাৰিব তলত ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব এণ্ড ককা আপুনি কিবা ক'ব বিচাৰে নি ককা কিবা ক'ব চাগে আপোনালোকে চাওক ককা ককা মানে যি কৰিব লগা আছে সেইখিনি কৰি দিব আৰু দেই পোনাতে বৰ কষ্ট কৰি বনাই নহয় ভিডিঅ'ব গতিকে কৰি দিবা খাবা যাওঁ কিবা কাম আছে